2024 চনৰ নাৰ্ছৰ নতুন পোষ্ট মুকলি হৈছে। ইয়াত অসমৰ যিকোনো ডিষ্ট্ৰিক্টৰ বা যিকোনো গাঁৱৰ কেণ্ডিডেট আবেদন কৰিব পাৰিব। অনলাইন এপ্লিকেশ্যন ফৰ্ম আহিছে, অনলাইন ফৰ্ম ফিল আপ কৰি অনলাইন জমা দিব লাগিব। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব নাৰ্ছৰ পোষ্ট ক'ত মুকলি হৈছে, লগতে জনাই দিয়া হ'ব ফৰ্ম ফিল আপৰ লাষ্ট ডেট কেতিয়া। এতিয়া জনাই দিয়া হ'ব নাৰ্ছৰ নতুন পোষ্ট ক'ত মুকলি হৈছে। নাৰ্ছৰ নতুন পোষ্ট ওলাইছে আছাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনত। এতিয়া জনাই দিব পোষ্টৰ নাম। নেম অফ পোষ্ট অৰ্থাৎ পদৰ নাম হ'ল ষ্টাফ নাৰ্ছ। টোটেল পোষ্ট মুকলি হৈছে 40টা। এতিয়া জনাই দিব ষ্টাফ নাৰ্ছ এই পোষ্টত আবেদন কৰিবলৈ কি পাছ কৰা হ'ব লাগিব। ইয়াতে উল্লেখ কৰিছে BSc Nursing বা GNM নাৰ্ছিং কোৰ্চ যদি কমপ্লিট কৰিছে তেতিয়াহ'লে আবেদন কৰিব পাৰিব। এতিয়া জনাই দিয়া হ'ব জব লোকেশ্যন। ইয়াতে উল্লেখ কৰিছে অসমত যিমানবোৰ কেঞ্চাৰ চেণ্টাৰ আছে তাতে এই 40জন কেণ্ডিডেটক নিযুক্তি দিব ইয়াতে উল্লেখ কৰিছে। এতিয়া ফৰ্ম ফিল আপৰ ডিটেইলছ জনাই দিয়া হ'ব আৰু ইয়াত বিভিন্ন ধৰণৰ পোষ্ট ওলাইছে, কিন্তু মই অনলি নাৰ্ছৰ পোষ্টৰ ডিটেইলছ জনাই দিছোঁ। ইয়াতে উল্লেখ কৰিছে যে অনলাইনৰ অন্তিম তাৰিখ হ'ল অৰ্থাৎ লাষ্ট ডেট হ'ল 2024 চনৰ নৱেম্বৰ মাহৰ 10 তাৰিখ। ইয়াতে এপ্লাই কৰাৰ লিংক পাব, লিংকত ক্লিক কৰি নিজৰ মোবাইলত ফৰ্ম ফিল আপ কৰিব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, লিংকত ক্লিক কৰি ডিটেইলছখিনি এবাৰ চেক কৰক, লগতে অনলাইন ফৰ্ম ফিল আপ কৰক। বৰ্তমান ফৰ্ম ফিল আপৰ লিংক এক্টিভ আছে।